তো নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনাক এই আছামিজ টেকনিকেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেট সেৱা সেতু পৰ্টেলৰ যোগেদি নিজৰ ঘৰতে বহি নিজৰ মোবাইল ফোন কম্পিউটাৰ স্ক্ৰীন লেপটপ ডেস্কটপত আপোনালোকে কেনেকৈ নিজে অনলাইন কৰিব, অনলাইন দোকানলৈ নোযোৱাকৈ এই ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য জনাবলৈ আপোনালোকক চেষ্টা কৰিম। লগতে কি ডকুমেণ্টছ লাগিব, কি চাইজত বনাব লাগিব, গোটেইখিনি তথ্য এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দিবলৈ চেষ্টা কৰিম। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাব। আৰু এতিয়া সকলো টাইম ৱেষ্ট নকৰাকৈ আপোনালোকক মই চিধাই কম্পিউটাৰ স্ক্ৰীনলৈ লৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। তো আপোনালোকে এনেকৈ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত গুগলটো উলিয়াব। তাত আপোনালোকে সেৱা সেতু বুলি চাৰ্চ কৰিব। সেৱা সেতু বুলি চাৰ্চ কৰাৰ লগে লগে এনেকৈ ওপৰতে এটা অফিচিয়েল ৱেবছাইট ওলাই যাব। একেবাৰে প্ৰথমতে যিটো ওলাব তাতে এনেকৈ চাব, তাতে ক্লিক কৰিব। তাৰপৰা এইটো ওপৰত এনেকৈ ক্ল'জ কৰি ল'ব। তাৰপিছত আপোনালোকে এয়া চাৰ্চ কৰিব পাৰে, এনেকৈ ইনকাম চাৰ্টিফিকেট বুলি ইয়াতে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পিছত এনেকৈ লিখি ল'ব ফাৰ্ষ্ট। সেই দেখিছে নহয়, ইয়াতে টিপি দিব চাৰ্চ বুটানত। তাৰপৰা ইয়াত দেখিবই আহিয়ে যাব ইঞ্চুৰেঞ্চ অফ ইনকাম চাৰ্টিফিকেট। আপোনালোকে এই ফাৰ্ষ্টটোৱে কৰিব, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টটো সেইটো কৰিব, তলতো নহয়। ফাৰ্ষ্টটো এনেকৈ চিলেক্ট কৰিব, ছাইডত এপ্লাই বুলি বুটনটো দেখিব, তাতে ক্লিক কৰিব। এইবুলি ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে গাইডলাইনবিলাক পঢ়ি ল'ব পাৰিব, কেনেকৈ কি কৰিলে বুজি পাব। ইয়াৰ ৰিকুৱাৰমেণ্টছখিনি লিখি আছে, ডকুমেণ্ট কি লাগিব দেখিছে। এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এখন দিব লাগে। আইডেণ্টি প্ৰুফ আপোনালোকে গাঁওবুঢ়াৰ পৰা যিখন চাৰ্টিফিকেট দিয়ে সেইখন দিব লাগিব। লেণ্ড ৰেভিনিউ ৰিচিপ্ট সেইখন আপোনালোকে খাজনা ৰচিদখন দিব লাগিব। তাৰপিছত চেলাৰী স্লিপটো অপশ্যনেল, আপোনালোকে দিলেও হ'ব নিদিলেও হ'ব। এনি আদাৰ ডকুমেণ্ট, আপলোড এ কপি, স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। এইটো আপোনালোকে কি কৰিব, ফৰ্মখন ক'ত পাব, স্কেন ফৰ্মখন মই দেখাই দিম আপোনালোকক কেনেকৈ ক'ৰ পৰা ল'ব। তো আপোনালোকে ইয়াত চাৰ্চ কৰিব। আপোনালোকে ইয়াত এনেকৈ টাইপ কৰিব ইনকাম চাৰ্টিফিকেট ফৰ্ম ডাউনলোড। এনেকৈ আপোনালোকে চাৰ্চ কৰিব। তো এনেকৈ প্ৰথমতে এনেকৈ ওলাই আহিব। এনেকৈ চাৰ্চ কৰাৰ পিছত এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট দেখিছে, তাতে আপোনালোকে ক্লিক কৰি দিব। এতিয়া লগে লগে এখন ডাউনলোড হৈ গ'ল দেখিছে। যদি নাপায় মই তলত দি দিম, আপোনালোকে মোক কমেণ্ট কৰিব। তো মই আপোনালোকক পাৰ্চনেলি ফৰ্মখন দি দিম। আপোনালোকে যদি বিচাৰে মই নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে হোৱাটছএপত মেছেজ কৰিব, মই আপোনালোকক পাৰ্চনেলি ফৰ্মখন দি দিম। তো ফৰ্মখন আপোনালোকে ফিল আপ কৰিব, একেবাৰে চিম্পুল হয়। তাত তলত এটা ছিগনেচাৰ দিব এপ্লিকেণ্টৰ। বাকীখিনি ভালদৰে এনেকৈ পূৰাই ল'ব। পূৰাই পেলাই স্কেন কৰি ৰেডি কৰি ল'ব, বা ফটো মাৰি ৰেডি কৰি ল'ব ফোনত। তাৰপিছত আপোনালোকে কিমান টকা লয় বা কি কামত পইচাটো কাটে, তলত সেইখিনি সকলো কথা দিয়া আছে। পাৰ বেচ কেইটকাকৈ কাটে বা কিমান অনলাইন কৰোঁতে কিমান লয়, সেই গোটেইখিনি কথা দিয়া আছে। আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। মই এফালৰ পৰা গোটেইখিনি কথাত ডিটেইলছত বুজাবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে বৰিং নহ'ব আপোনালোক, জাষ্ট চাই যাওক অলপ। আপোনালোকে দেখিছে মই সকলোখিনি ইয়াত দেখাই দিছোঁ। আপোনালোকে নিজে পঢ়ি চালে গম পাব। তো ইয়াৰ পিছত আপোনালোকক ডাইৰেক্ট মেইন পেজলৈ লৈ যাম। আপোনালোকে কেনেকৈ কি কৰিব লাগিব, কি ফিল কৰিব লাগিব, এই কাষত এপ্লাই বুটানটো দেখিছে, তাতে ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত এনেকৈ এখন পেজ খোল খাব। তো আপোনালোকে ইয়াতে লগ ইন কৰি ল'ব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা আগতে লগ ইন কৰা নাই, কেনেকৈ একাউণ্টটো খুলিব যদি নেজানে তেন্তে কমেণ্ট কৰিব মোক ভিডিঅ'টোৰ তলত। মই আপোনালোকক কেনেকৈ ইউজাৰ একাউণ্টটো খুলিব, কেনেকৈ ID পাছৱৰ্ড বনাব, মই তাৰ কাৰণে এটা নিউ ভিডিঅ' বনাই দিম আপোনালোকৰ বাবে। খালি কমেণ্ট কৰি দিব যদি নেজানে। তো এনেকৈ খুলি ল'ব। ফাৰ্ষ্ট এখন দেখি গৈছে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট বুলি আহি গ'ল এখন গোটেই ফৰ্মখন। এতিয়া আপোনালোকে এখন ফিল আপ কৰিব লাগিব। তো মই আপোনালোকক ফিল আপ কৰি দেখাই দিম প্ৰথমৰ পৰা। ইয়াতো দিয়া আছে নিৰ্দেশনা, জেনেৰেল ইনফৰমেশ্যন, ফিজ মাচুল কেনেকৈ কি লোৱা হয়, এইবিলাক চব দিয়া আছে। আৰু যোনটো আপোনালোকে
ফিল হ'বৰ কাৰণে মেণ্ডেটৰী তাত ষ্টাৰ মাৰ্ক থাকিব আপোনালোকে তলত দেখিব আৰু যিবিলাক অপশ্যনেল তাত ষ্টাৰ মাৰ্ক নাথাকে ষ্টাৰ মাৰ্ক নথকাবিলাক আপোনালোকে নোপোৰালেও হ'ব ষ্টাৰ মাৰ্ক থকাখিনি মেইনখিনি পূৰালেই হ'ব এতিয়া আপোনালোকক মই দেখাম আৰু যিবিলাক ডকুমেণ্ট আপলোড দিব সেইবিলাক চব 1 MBতকৈ তলত বনাব PDF নাইবা JPG নহ'ব PDFত বনাব লাগিব PDFত কেনেকৈ বনাব ডকুমেণ্টখিনি মোবাইলৰ যোগেদি কম্পিউটাৰটো আপোনালোকে জানিবই চাগে মোবাইলৰ যোগেদি কেনেকৈ বনাব সেইখিনি যদি নাজানে মোক কমেণ্ট কৰিব মই সেইখিনিৰ কাৰণে এক্সট্ৰাকৈ গোটেইখিনি লগাই এটা ভিডিঅ' বনাম আপোনালোকে প্ৰথমতে লেংগুৱেজ চিলেক্ট কৰিব অসমীয়া ইংলিছ বড়ো বাংলা যি আপোনালোকে মই ইংলিছতে চিলেক্ট কৰিছোঁ এপ্লিকেশ্যন নেম লিখিব আপুনি যাৰ কাৰণে আবেদন কৰিব সেইজনৰ নামটো লিখিব আৰু ইয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰিব মেল হ'লে মেল ফিমেল হ'লে ফিমেল তাৰপিছত তেওঁ ফাদাৰ নামটো দিব তেওঁৰ দেউতাকৰ নামটো ইয়াত মেনশ্যন কৰিব লাগিব লেট হ'লে লেট নাম বুলি দি নামটো লিখিব আৰু আপোনাৰ ইয়াত মোবাইল নাম্বাৰটো লিখিব সেইটো অলৰেডি আহিয়ে যাব আপুনি যোনটো একাউণ্টে লগ ইন কৰে তাৰপিছত ইমেইল পান কাৰ্ড এইবিলাক নাম্বাৰ দিব নালাগে ইমেইল বা পান কাৰ্ড এইবিলাক একো দিব নালাগে তাৰপিছত আপোনালোকে পান কাৰ্ডৰ নাম্বাৰটো নিদিলে একো নাই নেক্সট আপোনালোকে ৰিলেশ্যনশ্বিপ চিলেক্ট কৰিব ফাদাৰ যোনজনৰ নাম দিছে সেইজন আপোনালোকৰ চন অফ ডটাৰ অফ সেইটো চিলেক্ট কৰিব চন অফ বুলি চিলেক্ট কৰিব ৰিলেটিভছ নাম দেউতাৰ নামটো ইয়াত লিখিব তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ উপাৰ্জনৰ উৎস কি আপোনালোকে ইয়াত কাল্টিভেশ্যন চিলেক্ট কৰিব যোনবিলাকে খেতি কৰে বা কিবা কৰে কাল্টিভেশ্যন চিলেক্ট কৰি অকুপেশ্যন এগ্ৰিকালচাৰ দিব কাল্টিভেশ্যন যদি চিলেক্ট কৰে তেন্তে অকুপেশ্যন আপোনালোকে এগ্ৰিকালচাৰ দিব ইয়াত মুঠ উপাৰ্জন আপোনালোকে 90,000 বা 1,20,000 লিখি দিব আপোনালোকে এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজখন লিখিব ভিলেজ বুলি দি ভিলেজখন লিখি দিব ইয়াত এড্ৰেছ লাইনটোত আপোনালোকৰ পোষ্ট অফিচটো লিখি দিব পোষ্ট অফিচ PO বুলি দি পেলাই পোষ্ট অফিচৰ নামটো লিখি দিব তাৰপিছত নেক্সট ষ্টেট আছাম চিলেক্ট কৰা থাকিব তাৰপৰা আপোনালোকৰ ডিষ্ট্ৰিক্টখন ইয়াত চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্ট যি হয় আপোনালোকে সেইখন আপোনালোকে তলত গোটেইবিলাক ডিষ্ট্ৰিক্ট দিয়া থাকিব আপোনালোকৰ যোনখন তাৰপিছত আপোনালোকে চাব ডিভিজন আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ মতে চাব ডিভিজনটো ইয়াত শ্ব' কৰিব আপোনালোকে চাব ডিভিজন চিলেক্ট কৰিব আৰু চাৰ্কুল অফিচ চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ মৌজা কি হয় সেইটো ইয়াত চিলেক্ট কৰি লিখি দিব আপোনালোকৰ ভিলেজখনৰ নামটো লিখিব কি হয় তাৰপিছত আপোনালোকে ভিলেজৰ পিছত তলত দেখিব থানা পুলিচ ষ্টেচন লিখিব তাৰপিছত পোষ্ট অফিচ আকৌ লিখি দিব ইয়াতে তাৰপিছত পিনক'ডটো দিব তাৰপিছত আপোনালোকে কি কৰিব ছেভ এণ্ড নেক্সট তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট পেজটো খোল খাব মই এনেই দেখাই দিছোঁ কি ফিল কৰি ছেভ এণ্ড নেক্সট কৰিব তাৰপিছত আৰ ইউ চিয়'ৰ য়েছ বুলি দি দিব য়েছ বুলি দি দিব য়েছ বুলি দিয়াৰ পিছত এনেকৈ ডকুমেণ্টখিনি দিবলৈ এটা পেজ খোল খাই আহিব তো আপোনাক ইয়াত এড্ৰেছ প্ৰুফ ফাৰ্ষ্ট দিয়া দেখিছে এড্ৰেছ প্ৰুফ চিলেক্ট কৰিব এড্ৰেছ প্ৰুফ চিলেক্ট কৰি আপোনালোকে এড্ৰেছ প্ৰুফটো তলত দেখিছে চিলেক্ট কৰিব আৰু এইফালে ব্ৰাউজত দেখিছে তো ব্ৰাউজত ক্লিক কৰি দিব তেতিয়া আপোনাৰ গেলাৰীলৈ লৈ যাব আৰু তাত আপুনি যিখিনি ডকুমেণ্ট বনাই থৈছিলে তাৰপৰা আপোনাৰ আধাৰ কাৰ্ড যে মই কৈছিলোঁ এড্ৰেছ প্ৰুফ আপোনালোকে আধাৰ বা ভোটাৰ যিকোনো এটা দিলেই হ'ল আধাৰ কাৰ্ডটো আপোনালোকে বা ভোটাৰ কাৰ্ডটো এনেকৈ চিলেক্ট কৰিব কৰি পেলাই তলত অ'পেন বুলি লিখা আহিব চিলেক্ট কৰি দিলে গুচি আহিব আৰু দেখিছে মই ভোটাৰ কাৰ্ডটো দিছোঁ আহি গৈছে নেক্সট আইডেণ্টিটি প্ৰুফ হ'ল আপোনালোকে গাঁওবুঢ়াৰ পৰা যিখন কাগজ আনিব সেইখন ইয়াত ব্ৰাউজ কৰিব লাগিব সেইখন এনেকৈ প্ৰথমতে ডকুমেণ্টখন বনাই ল'ব তাৰপিছত ইয়াত কৰিলে গাঁওবুঢ়াখন আহি যাব মই এনেই জাষ্ট দেখাইহে দিছোঁ দেই বেলেগ এখন দি দেখা দিছোঁ লেণ্ড ৰেভিনিউখন ইয়াত আপোনালোকে কি কৰিব ব্ৰাউজ কৰিব বা খাজনা ৰচিদ মই যিখন কৈছিলোঁ সেইখন প্ৰথমতে ডকুমেণ্টখন ৰেডি কৰি ল'ব ৰেডি কৰি PDF কৰি পেলাই ইয়াত এনেকৈ চিলেক্ট কৰিব চিলেক্ট কৰি পেলাই ৰ'ব দেই চিলেক্ট কৰি পেলাই অ'পেন কৰিব ইয়াত আহি যাব এইখন দেখিছে খাজনাখন আহি গ'ল সেইখনৰ পিছত আপোনালোকে ইয়াত চেলাৰী চিলিপ এইবোৰ দিব নালাগে এইটো তেনেকৈয়ে থাকক তাৰপিছত ৰ'ব এক ছেকেণ্ড এনি এটা ডকুমেণ্টছ মই যে গুগলৰ পৰা ডাউনলোড কৰি যোনখন ইউজাৰ ফৰ্ম দিছিলে সেইখন যে ফিল আপ কৰিছিলে সেইখন ফিল আপ কৰি ফটো মাৰি পেলাই ছিগনেচাৰ কৰি তো আপোনালোকে ইয়াত আপলোড কৰিব তো তেনেকৈ গোটেইখিনি ডকুমেণ্টখিনি দিয়া হ'ল নে চাই ল'ব তাৰপিছত তাতে সেইখন দিব দি এইখনৰ কথা কৈছিলোঁ এইখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব তাৰপিছত ইয়াত আহি তলত ধুনীয়াকৈ এনি আদাৰ ডকুমেণ্ট যে দেখিছে তাত দি পেলাই ব্ৰাউজ কৰিব ব্ৰাউজ কৰি সেই ডকুমেণ্টখন য'ত ফটো মাৰি ৰাখিছিলে সেইখন চিলেক্ট কৰি পেলাই চিলেক্ট কৰি অ'পেন কৰিব এইখন আহি যাব তলত এনেকৈ দেখিলে তাৰপিছত আপোনালোকে কি কৰিব এইখন আহি যোৱাৰ পিছত ছেভ এণ্ড নেক্সট কৰি দিব
সেভ এণ্ড নেক্সট কৰাৰ পিছত এনেকৈ এটা গোটেইখন আপোনালোকৰ ঠিক হৈছে নাই আপুনি ডিটেইলছখিনি ভালকৈ এবাৰ চাই ল'ব যদি ঠিক হৈছে তেতিয়াহ'লে মেক পে'মেণ্টত ক্লিক কৰিব যদি নাই হোৱা এডিট অপশ্যনটো দেখিছে আপোনালোকে এডিটটোত ক্লিক কৰি আকৌ শুধৰাই ল'ব পাৰিব যদি ক'ৰবাত কিবা ভুল হৈছে যদি ভুল নাই হোৱা তেন্তে আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে পে'মেণ্ট পেজটো খোল খাব এনেকৈ এটা পেজ অ'পেন হ'ব আপোনালোকৰ পৰা 40 টকা এটা কাটিব 40 টকাটোৰ কাৰণে ইয়াত পে'মেণ্ট গেটৱেত চিলেক্ট কৰি পেলাই এক্সিছ ইজি পে' বুলি এটা অপশ্যন দিব সেইটোত ক্লিক কৰিব তাৰপিছত এগ্ৰিত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট সেই অপশ্যনটো ক্লিক কৰিব তাৰপিছত ইয়াত এনেকৈ এটা খোল খাব ইয়ৰ GRN নাম্বাৰ বুলি তো সেইটো আপোনালোকে ফটো মাৰি থ'ব কেতিয়াবা কামত আহে পে'মেণ্ট কেঞ্চেল হ'লে তাৰপিছত অ'কে কৰিব অ'কে কৰাৰ পিছত দেখিছে এনেকৈ এটা পেজ খোলে টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব তাৰপিছত আপোনালোকে UPI যোগেদি পে'মেণ্ট কৰিব পাৰিব ইয়াত নেট বেংকিং ইণ্টাৰনেট বেংকিং UPIটোৱে ইজি হয় আপোনালোকে গুগল পে' বা ফোনপে' বা পে'টিএম যদি ইউজ কৰে আপোনালোকে গুগল পে' যাব আপোনালোকৰ প্ৰফাইলত ক্লিক কৰিব তাতে UPIটো আইডিটো দেখিব আপোনালোকে তো আপোনালোকে UPI আইডিটো দিব আৰু ইয়াত আপোনালোকে কেপচা কোডটো বহাব কৰি পেলাই কমপ্লিট পে'মেণ্ট অন ফোন যোনটো অপশ্যন দেখিছে সেই অপশ্যনটোত ক্লিক কৰি দিব আপোনাক দেখাই দিম ৰ'ব আপোনালোকে UPIটোৱে চিলেক্ট কৰিব কাৰণ সেইটোৱে ইজি হয় পে'মেণ্টৰ কাৰণে সেইটো আপোনালোকে ইজিছে কৰিব পাৰিব তো ৰ'ব দেখাই আছোঁ এয়া দেখিছে সেইটো কৰাৰ পিছত এনেকৈ এটা পে'মেণ্ট আপোনালোকে যেতিয়ালৈকে পইচাটো কাট নাখায় তেনেকৈ এনেকৈ 3 মিনিটছৰ কাৰণে ৱেইটিং কৰিব 3 মিনিটছৰ ভিতৰত আপোনালোকে পইচাটো কাটিব লাগিব ইয়াত দেখিছে ষ্টেটাছ ছাকচেছ মানে পে'মেণ্টটো ছাকচেছ হ'ল তাৰপিছত আপোনালোকে একো কৰিব নালাগে এই তলত ঘূৰাই সেইটো দেখিছে নিজে নিজে ৰিডাইৰেক্ট হৈ যাব তাৰপিছত আপোনালোকৰ যোনখন একনলেজমেণ্ট ৰিচিপ্ট অনলাইন কৰা ৰিচিপ্টখন নিজে নিজে জেনেৰেট হৈ আহিব আৰু ইয়াতে আপোনালোকৰ যিটো ৰেফাৰেঞ্চ নাম্বাৰ বা একনলেজমেণ্ট নাম্বাৰ সেইটো দিয়া থাকিব যিটোৱে নেকি আপোনালোকে ইনকাম চাৰ্টিফিকেটখন এপ্ৰুভ হ'ল নে নাই চেক কৰিব পাৰিব তো ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ছেভ কৰি ল'ব ফোনত বা কম্পিউটাৰত ছেভ কৰি ল'ব সেই নাম্বাৰটো দি পেলাই যেতিয়া এপ্ৰুভ হ'ব তেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ নাম আপোনালোকৰ চব ইয়াতে মেনশ্যন থাকিব তো আপোনালোকে নেক্সট কি কৰিব প্ৰিণ্ট ইংলিছ একনলেজমেণ্ট এনেকৈ ক্লিক কৰিলে ক্লিক কৰি পেলাই ছেভ কৰি ল'ব পাৰিব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ইতিমধ্যে বুজি পাইছে কেনেকৈ পে'মেণ্ট কৰিব লাগে কেনেকৈ ডকুমেণ্টছখিনি আপলোড কৰিব লাগে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে ক'ৰ পৰা কি ডকুমেণ্টছখিনি ল'ব লাগিব মই সকলোখিনি ভিডিঅ'টোৰ যোগেদি বুজাই দিলোঁ ভিডিঅ'টো অকণ দীঘলীয়া হ'ল সেইবাবে আপোনালোকে বেয়া নাপাব তো যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈও এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আজিলৈ ইমানতে আছিল আহিছোঁ আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম নমস্কাৰ